লাগিছে গাইজ। এয়া ভোগ দিছে শ্ব' খতম হৈ গ'ল আৰু 12টা বাজিলে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি হৈছে মহাশিৱৰাত্ৰি, গতিকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। মহাদেৱে যাতে সকলোৰে মনৰ আশা পূৰণ কৰে। আৰু আমি শিৱৰাত্ৰি উপলক্ষে গৈ আছোঁ ঈশা ফাউণ্ডেশ্যনৰ আদিয়োগী মন্দিৰলৈ। আৰু মন্দিৰটো আছে চিকবালাপুৰত। চ' বেংগলোৰৰ পৰা অলমষ্ট 1-1.5 ঘণ্টামান লাগিব। চ' এতিয়া ওলাইছোঁ যাবলৈ, গতিকে ব'লক আপোনালোককো লৈ যাওঁ আদিয়োগী মন্দিৰত। আৰু মোৰ লগত গৈ আছে দীপু, হাই কৈ দিছোঁ। চ' ব'লক আপোনালোককো দেখাম আদিয়োগী মন্দিৰত কেনেকৈ শিৱৰাত্ৰি উদযাপন কৰে। আৰু লেটছ ষ্টাৰ্ট দ্য ব্লগ। এতিয়া কোন জেগাত আছোঁ? আমি এতিয়া পাইছোঁহি আলংকা। আমি ফাৰ্ষ্ট ৰ'ল কেইখন খালোঁ আৰু কেইখন দুখন আৰু এখন পাবলৈ আছে। ৰাস্তাটো চাওক কি ধুনীয়া, গোটেই পাহাৰ। চিকবালাপুৰ পালোহি আৰু 7 কিলোমিটাৰ আছে আদিয়োগী পাবলৈ। ইয়াৰ ঘৰবোৰ কেনেকুৱা চাইছে, এইবোৰ গাঁও হয় ন? এইবোৰ গাঁও হয়। ৰাস্তাটো ভাল নহয়, বেয়া। মানে আমি মেইন ৰোডটো নাই অহা, আমি ভিতৰতে আহিছোঁ। মেইন ৰোডটো বহুত ট্ৰেফিক যে। চাওক ইমান মানুহ। আমি গেট পালোহি আৰু 4 কিলোমিটাৰ আছে আৰু মানুহ চাওক ইমান ট্ৰেফিক। 700 মিটাৰ ৰাস্তাটো আহিবলৈ আমাৰ কমচে কম 45 মিনিটমান লাগিলে আৰু এইখিনি যাবলৈ চাগে 2 ঘণ্টামানে লাগিব। অভাৰ ট্ৰেফিক। অনুভৱ কেনেকুৱা? গুলু গুলু এটা কথা মই ক্লিয়াৰলি কৈ দিছোঁ আপোনালোকক, যদি কেতিয়াবা আদিয়োগী আহে শিৱৰাত্ৰিৰ দিনাখন কেতিয়াও নাহিব, পস্তাব লাগিব। আমি বাৰু আহিছোঁ আগতে, মোৰ এইটো 4 নম্বৰৰ বাৰ। মানে ফাৰ্ষ্ট টাইম আহোঁতে এনেকুৱাই পাইছিলোঁ আৰু এতিয়া আকৌ এইবাৰ আহোঁতে পাইছোঁ। দেখি বহুত ভোক লাগিছে গাইজ, দিনটো একো খোৱা নাই। 6টা বাজিলে। ভোক লাগিছেনে? আমি আজি অকল একাপ চাহত গোটেই দিনটো গুজাৰা কৰিম। একো ফ্ৰুটছো খোৱা নাই, হয় নাই বাৰু? এয়া পাইছোহি দেই গাইজ। আমনি লাগি গৈছে মানে ট্ৰেফিকত। 2 hours later. মেলি আমি পালোহি 3 ঘণ্টামান। গাড়ী পাৰ্ক কৰি এতিয়া অকণমান খোজকাঢ়িব লাগিব আৰু খোজকাঢ়ি আছে।
দিছে আমি আহি ভোক লৈ লৈছোঁ কেনেকুৱা টেষ্ট নে পানী নাই নহয় ইয়াকে পানী খুবা খাম ভোগ খালোঁ আৰু তাৰপাছত আমি চাৰিওফালটো এবাৰ ঘূৰিলোঁ কাৰণ ইয়াতে আজি বহুত ধৰণৰ দোকান আছিলে এনেই সাধাৰণতে এইবোৰ নাথাকে আজি মহাশিৱৰাত্ৰি বুলি হয়তো এইবোৰ আহিছে চ' আমি পানী বটলো এটা কিনি ল'লোঁ কাৰণ আমাৰ পানী বটলটো গাড়ীতে থাকি গৈছিলে আৰু আমি ভাবিছিলোঁ অলপমান আগলৈ যাম ষ্টেচনটোৰ ওচৰলৈ বাট ইমানেই মানুহৰ ভিৰ আছিলে চ' আমি যাব নোৱাৰিলোঁ আৰু আজি শিৱৰাত্ৰি বুলি ইয়াতে চাটগুৰুৰ লাইভ শ্ব' আছে হয়তো বহুতে চাটগুৰুক চিনি পায় আৰু যিসকলে চিনি নাপায় মই কৈ দিছোঁ চাটগুৰু হৈছে ঈশা ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ আৰু 1992ত ঈশা ফাউণ্ডেশ্যনটো চাটগুৰুৱে গঢ়ি তুলিছিলে আৰু তেখেতৰ এখন আশ্ৰম আছে যোনখনত বহুতো মানে বিভিন্ন ধৰণৰ এডুকেশ্যনেল আৰু স্পিৰিচুৱেল এক্টিভিটিজ হয় আৰু তেখেতে 1982 চনৰ পৰা য়োগা শিকাই আছে আৰু তাৰ পাছত লগে লগে আদিয়োগী দিব্য দৰ্শনম ষ্টাৰ্ট হ'ল চ' অকণমান গ্লিম্পছ মই দেখাই দিছোঁ গোটেইখিনি দেখাব dimensions that no one had ever known or able to fathom. His ecstasy and intensity allowed him to transcend his physical form. Witnessing an individual human in union with the cosmos, they called him a yogi, as he was the first one, the Adiyogi. চ' খতম হৈ গ'ল আৰু এতিয়া আমি মানে গাড়ীলৈ যাবলৈ ওলাই আছোঁ এটা কৰ্ণ খাই লওঁ এয়া কৰ্ণ লৈ ল'লোঁ হৈ গ'ল দেই ৰাইজ যাওঁগৈ আৰু হৈ গ'ল সেয়া এতিয়া খাই খাই যাওঁগৈ আৰু এঘণ্টা হ'ল আমি এতিয়ালৈকে যাব পৰা নাই চেম ট্ৰেফিক মানে হিলিবই পৰা নাই এটা জেগাতে ৰখি থকা আমাৰ 45 মিনিটমান হ'ল ন সেইকাৰণে পপকৰ্ণ খাই এয়া চাওক মেলা হৈ আছে মন্দিৰৰ বাহিৰত সেইবোৰ ষ্টেচু মূৰ্তি আদি যোগী এইবোৰ মেলা আজি হৈছে নে সদায় হয় সদায় হয় আমি ফাৰ্ষ্ট টাইম আহোঁতে মানে ইমান নাছিলে আৰু আমি আজি 4th টাইম ছেকেণ্ড আৰু থাৰ্ড টাইমো আমি মানে পিছফালৰ গেটতে আহিছিলোঁ সেইকাৰণে গম নাপাওঁ আজি আমি আহোঁতেও ফ্ৰণ্ট গেটেদি আহিছোঁ ওলাওঁতেও ফ্ৰণ্ট গেটেদি ওলাইছোঁ সেয়া চাওকচোন মানুহ কেনেকৈ বহি গৈছে এখন টেম্পুত 15টামান গৈছে নেকি আগফালেও মানে কেইটা আছে 12টা বাজিলে আৰু এতিয়াও চব মানুহ আহিয়ে আছে এফালৰ পৰা অহা মানুহ আহিয়ে আছে এফালৰ পৰা যোৱা মানুহ গৈ আছে আমি এটা জেগাতে ৰখি থকা 3 ঘণ্টা হ'ল মানে 9:15 পৰা নেকি ন আমি এটা জেগাতে ৰৈ আছোঁ আমি তাৰপৰা ওলাইছিলোঁ 8টা 20
আৰু এতিয়া বাজিলে 12:05 ইমান টাইম চাগে মই গুৱাহাটীৰ পৰা টেষ্ট পালোঁ ইমানেই মানে জাম হৈছে শপত খোৱা আজি পৰা শিৱৰাত্ৰিৰ নামো একদম কোনো নাহিব দেই শিৱৰাত্ৰিৰ দিনাখন ইয়ালৈ পস্তাবলগীয়া হ'ব মানে আৰু ইয়াৰ মেনেজমেণ্টটো ইমানেই বেয়া কি ক'ম আৰু মানে বহুত বেয়া মেনেজমেণ্ট 5 hours later. হেল্ল' এভৰিৱান 5টা বাজিলে আৰু আহি পেলাই 4:30 পালোহি মানে 8 ঘণ্টামান লাগিলে চাগে কমপ্লিটলি চ' যিহেতু কালি দিনটো একো খোৱা নাছিলোঁ আৰু ৰাতিও একো খোৱা নহ'লে ত' আহি মেগী বনাই লৈছোঁ এতিয়া ভাত খাবলৈও মানে দিগদাৰ আৰু ৰাতিপুৱাই গ'ল কি ভাত খাম চ' মেগী খাই পেলাই এতিয়া শুই যাম আৰু ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ আজিলৈ আহিছোঁ বাই